ঘৰলৈ গৈ আচল কথা যে সেই প্লেচটো নৰ্মেল প্লেচ নহয়, লাইক তুমি সেইটো মেজিকেল প্লেচ বুলি ক'ব পাৰা বা আমি গৈ আছো মানে কুঁহিয়া লুট কৰি আনি আছে। আমি দৌৰি আছো। महफूज जगह आप लोग का स्वागत है। हम आपको आज पेश करेंगे SS কিমান মৰমৰ আৰু ইয়াৰো তেনেকে কাৰেণ্ট নাথাকে কাৰণে কিমান এটা লাইটৰ ব্যৱস্থা হয় চৰকাৰে যাতে কৰে। এবাৰ এনেকুৱা এখন মাটিৰ ফিল্ডত আপোনালোক আহি চাব, আহি পেলাই এনেকুৱা এডাল ডাঙৰকে টানি চাব কিমান কষ্ট হয় এনেকুৱা এডাল ডাঙৰ টানি। হেই গাইজ, তো আমি গৈ আছো এতিয়া ঘৰলৈ, হোম টাউন। আমাৰ মাই ৰেডি, তো ব'লা আহা মা আহা। কি অ'কে দিয়া। চ' হেই গাইজ, আমি এতিয়া পালোহি শংকৰদেৱ নগৰ। নগাঁৱৰ পৰা আহি পেলাই শংকৰদেৱ নগৰ পালোহি আৰু হোম টাউনলৈ আৰু 1 কিলোমিটাৰমান আছে। আৰু তাৰ যোৱাৰ আগতে আমি এতিয়া যাম আমাৰ হোজাইলৈ, আমাৰ ডিষ্ট্ৰিক্ট পৰে। মাৰ অলপমান কাম আছে, চ' কামখিনি কৰি আমি যাম লংকা, যি আমাৰ হোম টাউন। চ' গাইজ ব'লা। হেই গাইজ, ত' আমি পাই গৈছোঁ মাৰ্কেটিং। ইফালেদি সোমাই গ'লে আমাৰ ঘৰ পাব আৰু এইফালে ষ্ট্ৰেট 1 কিলোমিটাৰ গ'লে লংকা পাব। ত' মায়ে কিবা এটা লৈ আছে আৰু ঘৰলৈ গৈ ভাত কেইটামান খাই এটা জেগা যাম, যিটো জেগাত এটা স্পেচিয়েল কিবা এটা আছে, যিটো আপোনালোকক দেখুৱাম। আৰু সেই জেগাটোৰ নাম হৈছে नहीं, मुझे मजाक नहीं उड़वाना अपनी चीज का, मैं नहीं बताऊंगा। मैं कम वो नहीं बताएगा, बट हम बताएंगे उस जगह से। এটা কাম কৰা, মোৰ লগত ব'লা আৰু একেলগে চাওঁ কিনো জেগালৈ যাওঁ। তো সেয়া আমাৰ মায়ে এনেকৈ মাছ লৈ আছিলে, মানুহজনে নাইকিয়া হৈ গৈছে, তাৰ ইণ্ডিয়াৰ বেছিভাগ। চ' আমি মানে মায়ে বজাৰ কৰিলে, এতিয়া আমি যাওঁ ঘৰলৈ বুলি। মা এটা হাঁহিৰে সৈতে মাৰ এটা হাঁহিৰে সৈতে ঘৰলৈ বুলি যাম এতিয়া। মা এটা হাঁহি দিয়া, এটা হাঁহিৰে সৈতে যাম ন, হাঁহি নিদিয়ালৈকে যাব নোৱাৰি। হা চ' হেই গাইজ, আমি পাই গ'লোহি এতিয়া ঘৰ। আৰু ঘৰ পাই আমাৰ মাতাশ্ৰী লাগি আছে, কিবা এটা বনাই আছে। কিনো বনাইছে কেমেৰা পাৰ্চন কোনখনৰ সৈতে চাওঁ হা। কি বনাই আছে আমাৰ? এয়া আমাৰ মায়ে মাছ ভাজি আছে, একদম মুখত এটা হাঁহি লৈ। মাছখন জ্বলা হ'বনে মিঠা হ'ব বাৰু? এই হাঁহিটোৰ সৈতে যিটো বনাইছা, তুমি মোক ক'বা নেকি কিমান মৰমৰ হাঁহিটোৰ সৈতে বনাই? অ'হ', ত' আমি সেয়া ধুনীয়াকৈ খাই মেলি মাহঁতৰ ডিছটো আমি যাম এটা স্পেচিয়েল জেগা, যিটো স্পেচিয়েল জেগা মই, আৰু সেই প্লেচটো আছে আমাৰ নিজৰ লোকেল এৰিয়াত। আৰু ইয়াৰ পৰা মানে আমাৰ ঘৰৰ পৰা 2 বা 3 কিলোমিটাৰ গ'লে সেই প্লেচটো পায়। আৰু স্পেচিয়েল কথা যে সেই প্লেচটো নৰ্মেল প্লেচ নহয়, লাইক তুমি সেইটো মেজিকেল প্লেচ বুলি ক'ব পাৰা বা ভগৱানৰ প্লেচ বুলি ক'ব পাৰা বা চাইণ্টিফিক প্লেচ বুলি ক'ব পাৰা। তোমালোকক দিছোঁ সেইটো ডিচিশ্যন। সেইটো প্লেচটো দেখাৰ পাছত কমেণ্ট দিলেও যে কি বুলি তোমালোকে নিজে ক'বা, নিজৰ মতামত আগবঢ়াবা। আৰু বেছি দীঘল নকৰোঁ, ব'লা ডাইৰেক্ট আমি সেই প্লেচটো লৈ যাওঁ। গৈ আছে আমি গৈ আছো, ক'ত গৈ আছো? দেখিব পাৰিছে ৰাস্তা। চ' হেই গাইজ, আমি আছোঁ আমাৰ ঘৰৰ পৰা অলপমান ভিতৰৰ 2 বা 3 কিলোমিটাৰ আণ্ডাৰৰ এখন ঘুকুত গাঁৱত। আৰু এই গাঁওখনত দেখিব পাৰিছে এফালে কুঁহিয়া পেৰি আছে, মানে মিঠৈ বনাই আছে, আৰু এয়া কুঁহিয়া শুকুৱাই থৈছে। আৰু
আৰু আজিকালি নাইকিয়াই হৈ গৈছে গৰু গাড়ীবিলাক আৰু সেইখন দেখিছে যিমান ধুনীয়াকৈ গৰু গাড়ী আহি আছে য'ত মানে কুঁহিয়া লুট কৰি আনি আছে আৰু আজিকালি এনেকুৱা গৰু গাড়ী দেখা নাপায় চাওক ইমান ধুনীয়াকৈ কুঁহিয়া লুট কৰি লৈ গৈ আছে ইয়াত কুঁহিয়া মানে পেৰে ইয়াত শুকুৱাই লৈছে আৰু ইয়াতে মিঠৈ বনায় মানে আৰু কেনেকৈনো মিঠৈ বনায় ব'লাচোন পাহাৰৰ মাজত থকা এই গাঁওবাসীসকলে কুঁহিয়াৰ আৰু তিলৰ ওপৰত বহু খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে। আমি আজি জানিম কুঁহিয়াৰ পৰা কেনেকৈ মিঠৈ প্ৰস্তুত কৰা হয়। প্ৰথমে এওঁলোকে কুঁহিয়াৰ পৰা ৰসখিনি মেচিনৰ জৰিয়তে উলিয়াই পগাই টিঙত ভৰাই মিঠৈ প্ৰস্তুত কৰে। যদিও আমাৰ ভাষা তেওঁলোকে বুজা নাই, তেওঁ আমি ট্ৰাই কৰোঁ। কিমান দিনৰ পৰা চলি আছে এই কুঁহিয়া বনোৱা মানে নীতি নিয়মবোৰ? 20-25 বছৰ পৰা বনাই আছে। এই মানে কুঁহিয়া বনোৱাৰ যিটো মানে সময় কিমান দিনৰ পৰা ষ্টাৰ্ট হয়? আৰু আপোনালোকে যে এই পাহাৰৰ মাজত বিভিন্ন ধৰণৰ খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে, এই প্ৰচেছটো কিমান বছৰৰ পৰা চলি আহিছে আপোনালোকে অকণ ক'ব পাৰিব নেকি? আপোনালোকৰ ককা আজোকাহঁতেও কৰি আহিছেনে? 35 বছৰ পৰা এইটো কুঁহিয়াৰ বনাই কৰিছে। 35 বছৰৰ পৰা কুঁহিয়া মানে চলি আছে ন? এয়া কুঁহিয়া পগাই আছে আৰু এখেতসকলে কুঁহিয়া খেতি কৰি এনেকৈ কুঁহিয়া মিঠৈ বনাই জীৱন নিৰ্বাহ কৰি আছে। এয়া তেখেতসকলৰ ঘৰ। এয়া পগোৱাৰ পাছত কি কৰা হ'ব? এয়া যে পগাই আছে আপুনি, এয়া পগোৱাৰ পাছত কি হ'ব? টিনত ভৰোৱাৰ লগে লগেহে মিঠৈ হৈ যাব। আৰু এয়া বজাৰত বিক্ৰী কৰিব। এঘণ্টা পাছত টিঙত ভৰাব আৰু এইটোৰ পৰা মিঠৈ আপোনালোকে খাব পাব, বজাৰত যাব আৰু আমি দেখুৱাই থাকিম আৰু ধুনীয়া ধুনীয়া ইনফৰমেশ্যন। আৰু এইখন এখন গৰু গাড়ী, যিখন গৰু গাড়ী কেতিয়াও বিলুপ্ত হৈ গৈছে পৃথিৱীৰ পৰা। ত' হেই গাইজ, মই আছোঁ এখন বিশাল কুঁহিয়া খেতিৰ মাজত আৰু মোৰ পিছফালে দেখিব পাৰিছেনে আপোনালোকে? এই সোপা চাওক, সকলোফালে পাহাৰ পাহাৰ আৰু এই জংঘলৰ মাজত আমি দৌৰি আছোঁ। চাওক কিমান ধুনীয়া লাগিছে। মা মৰিব। চাওক সেইখন এখন পাহাৰ, চব পাহাৰে খালী চকুৰে মনিব পাৰিছেনে নাই আই ডন্ট ন', বাট মই গৈ আছোঁ এইটো ফুল্লি এঢলীয়া মাটিৰ ওপৰে মাজেৰে। বলক পাহাৰৰ ওপৰৰ পৰা আৰু পাহাৰৰ ওপৰলৈ যাওঁ আৰু আমি তাৰ পৰা আপোনালোকক এটা স্পেচিয়েল চিনেৰী দেখাম। উইথ ইয়াত বনৰীয়া হাতী আছে বুলি মানুহে কয়। চ' আজি যাওঁ বোলা বনৰীয়া হাতীৰ খোজ মে। এই জেগাৰ নামটো কি আছিলে? মাউৰীপাৰা নহয়, হেৰি শিলকুঁৱাৰী বুলি কয়। এইটো হৈছে শিলকুঁৱৰী, য'ত আমি স্পেচিয়েল জেগা অলপ পাছতে স্পেচিয়েল জেগাখন যাম। তাৰ আগতে অলপমান যাব লাগিব ইফালে। ত' আমি এই দীঘল পাহাৰটো আমি পাৰ হ'ব লাগিব। তাৰ কাৰণে এইটোৱেই ৰাস্তা আছে, আমি ওপৰলৈ উঠিব লাগিব। ত' কেমেৰা পাৰ্চন অকণমান ওচৰলৈ আহিব ট্ৰাই দিছোঁ আহিবলৈ। জানো আৰু কিয় পাৰ নে নোৱাৰোঁ। আৰু এইখন যদি পাৰ হ'লেহে আমি পাম সেই স্পেচিয়েল জেগাখন। আৰু মই এতিয়া উঠিব ট্ৰাই কৰোঁ। বহুত ইজি হ'ব, কিন্তু আৰু এটা পুখুৰী টাইপ আছে, নাজানো পানীটো অকণমান গ্ৰীণ। এই পানীটো গ্ৰীণ আৰু অলপ ওচৰলৈ আহা কেমেৰামেন। এটা ইম'চনেল কথা ক'ব বিচাৰিছোঁ। মই ভাবিছিলোঁ এইটো বহুত এঢলীয়া হ'ব, কিন্তু ওচৰত আহি দেখিছোঁ যে এইটো ডাইৰেক্ট চিধা। আৰু যদিও মই সেইখিনি পাই এইখিনিলে উঠিম বুলি আহিছিলোঁ, কিন্তু এতিয়া হয়তো উঠিব নোৱাৰিম। বা তেওঁ আপোনালোকৰ কাৰণে সেই স্পেচিয়েল জেগাখন দেখাবলৈ আমি পাহাৰটো পাৰ হ'বই লাগিব। আৰু মই পাৰ হ'ম, বাট মই ৰচি আনিব লাগিব, মই উঠিব নোৱাৰোঁ। এনেই উঠাই এক্টিং কৰোঁ। এইটো দি উঠিব পাৰিবা।
অ'কে তো এইফালেতো আমি নোৱাৰিলোঁ উঠিব এইফালে উঠিব ট্ৰাই কৰিম এইফালে পাৰিছোঁ বাৰু য়েছ তো উঠি আছোঁ মই গাইছ আপোনালোকৰ কাৰণে অকল আমি উঠিছোঁ উঠিব পাৰিছোঁ মই বাইদেৱে গাইছ মই উঠি গৈছোঁ ইতিমধ্যে আৰু কেমেৰামেন আমাৰ পিছত যাব ট্ৰাই অকণমান যোৱা সেইখিনিলে তো আমি উঠি গ'লো আৰু আমি এতিয়া যাম অলপ আগলে তো চাই থাকা Hey guys, তো মই আছোঁ এতিয়া তাত তেতেলী গছৰ ওচৰত মানে ওচৰত নহয় বহুত ওপৰত আছোঁ এইটো মোৰ ভৰিটো চ' আমি তেতেলী গছপাত কিয় উঠি আছোঁ এইকাৰণে উঠি আছোঁ ইয়াৰ অলপমান ওচৰতে মানে তলতে এটা স্পেচিয়েল জেগা যিটো মই প্ৰথমৰ পৰাই কৈ আহিছোঁ তোমালোকক সেই স্পেচিয়েল জেগা আছে আৰু সেই স্পেচিয়েল জেগাত কি হয় মই সেই স্পেচিয়েল জেগাখনত গৈ ক'মগৈ তো ব'লা आसाम के बड़े महफूज जगह में आप लोगों का स्वागत है हम आपको आज ले चलेंगे ऐसी अंधोनी और ऐसी मैजिकल प्लेस जहां पर निकलता है ऑटोमेटिक पानी मतलब नीचे से मिट्टी के अंदर से अपने आप पानी निकाला जाता है पानी निकल के निकलता है तो देरी ना करके मेरा हिंदी इग्नोर करके मैं आप लोग को उस जगह में ले चलूंगा और हम गांव के बहुत ही भीतरवा जगह में अभी आए हैं और यही है वो अजीब गरीब कुआं जिससे निकलता है पानी निकाला नहीं ऑटोमेटिक निकल के निकलता है सो देख सकते हैं आप मुझे नहीं मुझ जैसे हैंडसम को मत देखिए आप लोग देखिए इस पाइप से निकलता हुआ पानी को देखिए आप लोगों को ऐसा लग रहा होगा कि मैं सैंडल खोल लेता हूँ अभी ओ यार किमान दो यार दो से नहीं तलब बेसी दो ना है इधर तो इसलिए मैं इधर नीचे पिता है ओए ब्लॉगर वो भी एक यूट्यूबर है तो बकवास को हमें इग्नोर करके हम अभी नामने वाले इस धुंधले और थुतुले हुए पानी में तो उससे पहले कहाँ से निकलता है वो पानी हम दिखाएंगे वेट एंड सी ओ भाई ओ तो ये चश्मा तो देखाई ना को पाइप तो यही है वो पानी जिससे मतलब ये पानी कब से ये पानी ऐसे निकल रहा है ब्रो कहाँ गया तुम ये तो जब आया है इधर उधर जाके मैं आप लोगों को दिखाऊंगा उन स्थानीय मानव से कुछ हम बात करेंगे तो यह है स्थानीय मानव तो यहाँ से जो ऑटोमेटिक पानी निकल अभी रहा है मतलब सो ये कितने दिनों से निकल रहा है ये तो होगा 20 साल से इस कुआं से अपने आप पानी बाहर आ रहे हैं और इस पानी से ही ये गांव वाले लोग अपने कपड़े अपने घर अपने गांव सब धोते हैं सब धोते हैं Wait a minute. Who are you? और आगे सब धोते हैं और एक गौर करने की बात ये लोग ये पानी खाते भी है मतलब ये पानी सब है विथ वेरी मच कैल्शियम प्रोटीन एंड सॉर्बी नहीं बरुआ तो तो ये मेरा होस्टिंग करके हंसा हुआ है तो सीरियस में हम बताएंगे कि मतलब तो हे गाइस तो बहुत फटोआमी हो गल तो ये सीरियस ये मेजिकल प्लेस तो जो जगहखনৰ नाम तो কি আছিল এজন স্থানীয় মানুহ দেখাই দিয়ে হেফালে এই গ্ৰীণ কালাৰৰ জেগাৰ নাম তো কি खेल फाटा तो
তো তো এইখন নাম হৈছে শিলফাটা আৰু ইয়াৰ নামটো শিলফাটা কিয় দিছে সেইটো আমি তেখেতৰ পৰা জানিম শিলফাটা জেগাখন নাম হয় কিয় এই জেগাখনৰ মানে এইটো পানী শিল ফাটি পানী ওলাইছে সেইকাৰণে এই জেগাখিনিৰ নাম শিলফাটা বকে কোৱা মোৰ বাজেট নাই কাৰণে মাইক নাই তো মাতটো কমাই আহিব বকে কোৱা মানে এই জেগাখিনি শিলফাটা কিয় হৈছে শিল ফাটি পানী ওলাইছে এইটো কাৰণে জেগাখিনিৰ নাম শিলফাটা হৈছে তো এই মাটি এই শিলৰ পৰা অট'মেটিক 20 বছৰ ধৰি নিজেই পানী ওলাই আছে আৰু সেইটো আপোনালোকক মই লাইভ দেখুৱাম আৰু সেই পানী ওলোৱা জেগাখন হৈছে দ আছে নেকি নাই ন অঁ তো যিকণ পানী অট'মেটিক ওলাই আছে 20 বছৰৰ পৰা সেয়া পানী দেখিছে এয়া পানী ইয়াত কোনো মটৰ ইউজ কৰা হোৱা নাই এয়া পানী খাবও পাৰে আপোনালোকে ইমানেই চাফা পানী ক'ব নোৱাৰোঁ মিনাৰেল ৱাটাৰ টাউনৰ মিনাৰেল ৱাটাৰো খাইছোঁ মই আৰু তাত সেয়া পানীৰ লগত ইয়াত তুলনাই নহয় এয়া ইমান পিয়'ৰ খালেই গম পোৱা যায় আৰু আপোনালোকো আহিব এয়া আছে লংকা কাকিৰ শিলফাটা নামৰ জেগা এখন আপোনালোকো আহিব আৰু এয়া পানী টেষ্ট কৰিব ইয়াত আৰু এয়া পানী দিয়ে ইয়াৰ যিখিনি পাহাৰৰ মাজত থকা মানুহ সিহঁতে যি খেতি বাতি কৰি ইয়াত চলি আছে ইয়াত তেনেকুৱা কোনো চৰকাৰী চাকৰি নাই আৰু খেতি বাতি কৰি চলি আছে আৰু এয়া পানীয়ে গোটেই গাঁৱৰ মানুহে ইউজ কৰে এয়া পানী আৰু এই পানীকণ ওলাইছে কেনেকৈ পানীকণ ওলাইছে এই যিটো কুঁৱা আছে এই কুঁৱাটো উফন্দি পানী ওলাই যায় কিন্তু এইখন ঢাকনখন দি থৈছে যাতে পানীটো চাফা হৈ থাকে তো আমি আৰু এতিয়া আমাৰ স্থানীয় যাৰ জৰিয়তে আমি ইমান এটা বিশেষ কথা আপোনালোকৰ মাজত আনিবলৈ পাৰিছোঁ তেখেতে আমাক সকলোখিনি কথা কৈছে আৰু এই জেগাকণলৈ তেখেতে আনিছে আৰু এতিয়া আমি আপোনালোকে বিশ্বাস নাই কৰা চাগে যে আপোনালোকে ভাবিছে ইয়াৰ ভিতৰত মটৰ চটৰ ইউজ কৰা আছে পানীটো অট'মেটিক ওলাই আছে বুলি কিন্তু এনেকুৱা নহয় আপোনালোকক দেখুৱাম যে নিজে নিজে পানী ওলাই আছে আৰু পানী উফন্দিও যায় ন ইয়াৰ ওপৰতে উফন্দি নহয় এই সিটো এটা এই গাঁতটো যে দিছা গাঁতটোৰ নিচিনা আছিলে কিন্তু পানী তেতিয়া নিজে গৈ থাকে ওপৰতে কিন্তু তাত মানে গা পা ধুৱে কাপোৰ কানি ধুৱে তাত লেতেৰা হৈ যায় সেইটো কাৰণে মানে ৰিংকুৱাটো বহাই দিয়ে অঁ মানে এনেকৈ আছিলে মানে এই খালটো দেখুৱাই দিয়ে এনেকুৱা আছিলে মানে অট'মেটিক পানী ওলাই থাকে এতিয়া মোকো দেখাই দিয়ে তো অট'মেটিক পানী ওলাই থাকে আৰু পাত চাত পৰে কাৰণে গাঁওবাসী কি কৰিলে পানীটো চাফা হৈ থাকিবলৈ এনেকৈ কুঁৱা ছিষ্টেমত বনাই দিলে যোনকণৰ পৰা পানীকণ ওলাই থাকে তেতিয়া কি হয় পানীটো চাফাও হৈ থাকিলে আৰু মানে খাব পৰা পৰা ধৰি সকলোখিনি কাম কৰিব পাৰে আৰু মটৰ যে ইউজ হোৱা নাইকিয়া সেইটো আমি আপোনালোকক দেখুৱাম এই আমি এইখন ঢাকনিখন খুলিলোঁ আৰু আপোনালোকক দেখুৱাম বেক কেমেৰা দি যাতে পানীত কোনো মটৰ ইউজ হৈ থকা নাই কোনো মটৰ আৰু ভালকৈ দেখুৱাম সেয়া আমাক দেখা পাইছে এইডাল পাইপ চাওক আপোনালোকে এই পাইপডাল পানী আছে এইখিনিলৈকে আছে পানী আৰু এয়া পানী কোনো মটৰ ইউজ কৰা নাই মই চাউণ্ড শুনাব বিচাৰিম একো চাউণ্ডো শুনা নাপায় আৰু পানী ইয়াৰ পৰা ওলাই থাকে আৰু এইটো কুঁৱা বনাই দিছে যাতে পানীটো চাফা হৈ থাকে আৰু সেই পাইপডাল দি পানীটো যায়গৈ এই পাইপডাল দি আৰু এইটো পানী এনি টাইম ওলাই থাকে এনি টাইম এইটো অফ কৰিলে কাৰণ এইটো মটৰ ইউজ নাই ওলাই থাকে অঁ আৰু এইটো পানীটো অফ কৰি দিলে পানী চাই থাকক ভাবিব পাৰে এই পাইপডালত আপুনি মটৰ কানেকশ্যন কৰা আছে কিন্তু সিহঁতে স্থানীয় মানুহ ই কৈছে যে চাওক সেয়ে চাওক পানী কৰি ওলাই আছে এইয়ে চাওক যদি ডাইৰেক্ট মটৰৰ কানেকশ্যন থকা হয় এনেকৈ পানী নোলালে হয় আৰু এতিয়াও এই হৈছে পানী অট'মেটিক ওলাই আছে মই পাইপডাল অফ কৰি দিছোঁ চাওক আৰু এতিয়াও যেন আপোনালোকৰ বিশ্বাস নাই হা অঁ স্পীডত ওলাই আছে কাৰণ তাত এইটো অফ কৰিলেহে পানী ফুল হৈ যায় সেই পানী আৰু ওপৰেদি ওলাই যায় পানী আৰু So hey guys, আমি আছোঁ এতিয়া সেই অথনি শিলফাটা জেগাখনতে তাৰ কাষতে এখন নাঙল আছিলে
দাদা এজনে হেৰি কৰি আছিলে মই এখন লৈছোঁ এনেকৈ লৈ পেলাই গৰুক এনেকৈ বান্ধি লৈ পিছফালে বাট মই গৰু নহয় দেই দেখাই আছোঁ এজ এ এক্সাম্পল চ' এনেকৈ গৰুৱে টানে আৰু কিমান কষ্ট পায় গৰুটোৱে আৰু সেই গৰুৰ পোকৰত আপোনালোকে লাঠিৰে পিটন দিয়ে সেইটো কিমান আপোনালোকে বেয়া কাম কৰিছে এবাৰ এনেকুৱা এখন মাটিৰ ফিল্ডত আপোনালোকে আহি চাব আহি পেলাই এনেকুৱা এডাল নাঙল আপোনালোকে টানি চাব কিমান কষ্ট হয় এনেকুৱা এডাল নাঙল টানি আৰু আপোনালোকে যদি কষ্ট নহয় তেতিয়াহ'লে গৰুৰ কিমান কষ্ট হয় এতিয়া কি কৰিব কওকচোন আমিতো এইবিলাক কৰিয়ে খাব লাগে এইবিলাক কৰিয়ে খাওঁ মানে আমি ইয়াত জন্ম লোৱাৰ পৰা কাৰেণ্ট আজিলৈকে পোৱা নাই আৰু বহুত লোকেও আহি ইয়াৰ পৰা টকা চকা লৈ মানে কৈছে যে কাৰেণ্ট আহিব টেনশ্যন নকৰিব পইচা ইমানটো লাগে দিছোঁ বহুত টকা পইচা লৈছে এনেকৈ 2-3বাৰকৈ কিন্তু আজিলৈকে কাৰেণ্ট আহি পোৱা নাই আপোনালোকৰ কিমান প্ৰব্লেম হৈছে আপুনি অলপ কওক আমাৰ মানে ৰাতি পঢ়া শুনা অলপ কষ্ট হৈছে আৰু তাৰপিছত আমাৰো লাইট চাইট নাই আৰু কষ্ট হৈ আছে আৰু চাওক এখেতসকলে আজিৰ দিনত মোবাইল এটা দেখা পোৱা নাই কাৰণ তেখেতসকলৰ চাৰ্জ দিবলৈও কাৰেণ্ট নাই আৰু মোবাইল কিনিনো কি কৰিব আৰু ইমান সৰু সৰু ল'ৰা ছোৱালী ইয়াৰ ইও চাওক কিমান মৰমৰ আৰু ইয়াৰো তেনেকৈ কাৰেণ্ট নাথাকাৰ কাৰণে কিমান কষ্ট হৈছে আৰু এনেকুৱা ল'ৰা ছোৱালীবোৰৰ শিক্ষা বুলি অসমে কৈ আছে কিন্তু সেই তেনেকুৱা টাউনৰ এলেকাত ইমান ডাঙৰ লাইট দিছে কিন্তু ইয়াত ইমানখিনি মানুহ আছে ইমানখিনি মানুহক এটা লাইট জ্বলাব কিয় পৰা নাই চৰকাৰে তো মই অলপ আৱেগিক হৈ গৈছোঁ তো যদি এই ভিডিঅ'টো ভাল পাইছে দেন আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ইমান শ্বেয়াৰ কৰক যাতে ইয়াত থকা যিমানখিনি মানুহ আছে তেওঁলোকৰ কাৰণে এটা লাইটৰ ব্যৱস্থা হয় চৰকাৰে যাতে কৰে আৰু এই সৰু সৰু ল'ৰা ছোৱালীখিনিক পঢ়া শুনা স্পেচিয়েলি পঢ়া শুনা আৰু স্কুটিত 50,000 টকা দি দিছে কিন্তু ইমান এয়া বেছি ঘুকুতো নহয় জেগাখিনি কিন্তু ইয়াত এটা লাইট দিব পৰা নাই কিয় দিব পৰা নাই কিয় আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ৰিকুৱেষ্ট কৰি আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে বহুত মানুহৰ যাওক আৰু আমাৰ নেতাসকলেও দেখক কিমান বিকশিত অসম কৰিছে তেওঁলোকে তো থেংক ইউ আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে দেন ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু So guys, আমি এটা নামিম আৰু এইখন কম কৰি দিবা ইয়াত এতিয়া নামিছো মানুহৰ ফুল পাৰ্টি হয় আমাৰ হ'ব খাল পাৰ্টি এই কি কয় ব্লু পানী ন নহয় এয়া মিট্টি কা ৰং পানী পানী पानी 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 और यहाँ पर ऑटोमेटिक पानी पानी हम यहाँ पर करेंगे पानी पानी আৰু এয়া পানী ইউজ কৰক এয়া পানী কিনিবও পোৱা নাযায় পানী মই আৰু খা চাওক আৰু ইয়াৰ পানী ইয়াৰ তলত ইয়াৰ বোকানে আছে বালি কাৰণ এনি 20 বছৰ কৰি আছে চাওক বালি পাব বোকা নাপাব আৰু এই পানীখিনিলে এই জেগাখন আপোনালোক আহিব এয়া আছে ক'ত আছে শিলপাতা লংকা কাকি টু শিলপাতা বুলি ক'লে বিখ্যাত নহয় কিন্তু ভিডিঅ'টো লগত বিখ্যাত আপোনালোকে কৰিব লাগিব সোনকালে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে এনেকুৱা এখন অজীৱ জেগা মানে আপোনালোকে আহিব পাৰে अरे बुद्धू सा दिल मेरा थोड़ा सा सर फिरा क्या चाहता भला ना जानते बता तेरे रास्ते चला यूं हूं के बावरा मेरी न मानता समझा दे तू जरा है क्या बता ये मामला जोड़ चला ये उड़ चला
चला